বিশ্ব কঁপোৱা সন্ত্ৰাসবাদী আক্ৰমণসমূহৰ ভিতৰত আমেৰিকাৰ ট্ৰেড চেণ্টাৰ আক্ৰমণো নিঃসন্দেহে অন্যতম। সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ দ্বাৰা সংঘটিত কৰা এই বৰ্বৰোচিত আক্ৰমণ কেনেদৰে সংঘটিত কৰা হৈছিল, কিমান লোকে প্ৰাণ হেৰুৱাইছিল ইত্যাদিৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ দ্বাৰা এই আক্ৰমণ চলোৱা হৈছিল 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে। সেয়ে সমগ্ৰ বিশ্বত ইয়াক 9/11 আক্ৰমণ বুলিও জনা যায়। এই দিনটোতে পুৱা আল কায়দাৰ আত্মঘাতী সন্ত্ৰাসবাদীয়ে বষ্টন, নিউয়ৰ্ক আৰু ৱাশ্বিংটন ডিচিৰ পৰা ছান ফ্ৰান্সিস্কো আৰু লছ এঞ্জেলছ অভিমুখী আমেৰিকাৰ 4খন বিমান হাইজেক কৰিছিল। এই 4খন বিমানৰ অন্যতম ফ্লাইট 11এ পুৱা 8:46 ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ নৰ্থ টাৱাৰত প্ৰচণ্ড জোৰত খুন্দা মাৰে। আনহাতে ফ্লাইট 175 নামৰ আনখন হাইজেক হোৱা বিমানে পুৱা 9:03 খুন্দা মাৰে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ চাউথ টাৱাৰত। ইয়াৰ লগে লগে নিমিষতে চুৰমাৰ হৈ পৰে আমেৰিকাৰ গৌৰৱ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। আল কায়দাৰ আত্মঘাতী সন্ত্ৰাসবাদীয়ে হাইজেক কৰা 4খন বিমানৰ মাজৰ ফ্লাইট 77 নম্বৰ তৃতীয়খন বিমান পুৱা 10:03 পেণ্টাগনত খুন্দা মাৰে। আনহাতে আমেৰিকাৰ কেপিটেল বিল্ডিং আক্ৰমণ কৰাৰ উদ্দেশ্যে 4টা সন্ত্ৰাসবাদীয়ে 40 জন যাত্ৰীসহ হাইজেক কৰা ফ্লাইট 93 নামৰ 4ৰ্থখন বিমান দুৰ্ঘটনাপতিত হয়। জানিব পৰা যায় যে দুৰ্ঘটনাৰ কিছু সময়ৰ আগতে ফ্লাইট 93ৰ অন্যতম যাত্ৰী টম ব্ৰুনেটে পত্নীলৈ ফোন কৰি তেওঁলোকৰ বিমানখন হাইজেক হোৱাৰ খবৰ দিয়ে। সেই সময়তে টমৰ পত্নীয়ে টমক খবৰ দিয়ে যে হাইজেক হোৱা আন 2খন বিমানৰ দ্বাৰা ইতিমধ্যে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণ কৰা হৈছে। এই খবৰ পোৱাৰ লগে লগে টমে বিমানৰ আনসকল যাত্ৰীক এই কথা জনায় আৰু তেওঁলোকে সন্ত্ৰাসবাদী 4টাৰ বিৰুদ্ধে জীৱন আহুতি দি হলেও যুঁজ দিয়াৰ পণ লয় আৰু সকলোবোৰ যাত্ৰী সেই 4 সন্ত্ৰাসবাদীৰ ওপৰত ঝপিয়াই পৰে। ইয়াৰে ফলশ্ৰুতিত ফ্লাইট 93 কণ্ট্ৰলৰ বাহিৰলৈ যায় আৰু দুৰ্ঘটনাত পতিত হয়। যদি এই 40 জন যাত্ৰীয়ে নিজৰ জীৱন আহুতি নিদি 4 সন্ত্ৰাসবাদীক নিজৰ লক্ষ্যত উপনীত হবলৈ দিলেহেঁতেন তেন্তে তেওঁলোকৰ লগতে আৰু অজস্ৰজনে সাৱটি ল'ব লগা হলহেঁতেন কৰুণ মৃত্যুক। এই 40 জন বিমান যাত্ৰীৰ ত্যাগক সন্মান জনাই দুৰ্ঘটনা সংঘটিত হোৱা সেই স্থানত আমেৰিকাই নিৰ্মাণ কৰিছিল এক স্মৃতিসৌধ, যাৰ নাম ফ্লাইট 93 নেশ্যনেল মেমৰিয়েল। এই কথা সত্য যে কেৱল সন্ত্ৰাসবাদীৰ বাহিৰে আন কোনো সৰ্বসাধাৰণে সন্ত্ৰাসবাদক সমৰ্থন নকৰে। সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ দ্বাৰা সংঘটিত এই 9/11 আক্ৰমণত প্ৰাণ হেৰুৱাইছিল প্ৰায় 2977 জন নিৰীহে। 2021 চনত ইতিমধ্যে এই আক্ৰমণে সম্পূৰ্ণ কৰিলে 20টা বছৰ।